ফিল লাইক সুইজাৰলেণ্ড। তো এইটো হৈছে বৰসাপাৰা ক্ৰিকেট ষ্টেডিয়াম। তো 20 মিনিটমান শিলাবৃষ্টিৰ ফলত গোটেই ষ্টেডিয়ামটো আমাৰ বৰফেৰে আৱৰি ধৰিলে। তো বহুত ভাল লাগিছে চোৱা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ উপলক্ষে অলপ ওলাই আহিছোঁ। ফাৰ্ষ্টে কটন ইউনিভাৰ্চিটিতে সোমাব লওক, তাৰপিছত আৰু বেলেগ ক'ত যাওঁ দেখাই আছোঁ। তো চোৱা, কটন কলেজত বহুত মানুহ, গেটৰ সন্মুখতে বহুত মানুহ থিয় হৈ আছে। ব'লা ভিতৰত যাওঁ। ভিতৰত চোৱা বহুত ভিৰ। তো এখনে কটন ইউনিভাৰ্চিটি, ইয়াত অলপ বহি লৈছোঁ। তো এতিয়া ইয়াৰ পৰা ওলাওঁ। তো ওচৰতে নেহেৰু পাৰ্ক আছিলে, কিন্তু পাৰ্কখন বন্ধ আছে, কিয় আছে নাজানো বাৰু। তো ওচৰতে অলপ আঁতৰত দীঘলী পুখুৰী আছে। তো দীঘলী পুখুৰী পাৰ্কত গৈ লগ পাই আছোঁ ব'লা। তো এইখন হৈছে দীঘলী পুখুৰীৰ কাষতেই সন্দিকৈ ছোৱালী মহাবিদ্যালয়। তো এতিয়া ব'লা দীঘলী পুখুৰীত গৈ আছোঁ। তো ফাইনেলি আহি পাই গ'লোঁ দীঘলী পুখুৰী। তো চোৱা, বতৰটো বৰ ভাল নহয়, বৰষুণ দিওঁ দিওঁ কৰি আছে। তো পিছফালে চোৱা, এইটো মোৰ পিছফালে থকা এইটো বহুত ডাঙৰ এটা মিছাইল হয়। তো ব'লা ইয়াত কি কি আছে গোটেইখিনি তোমালোকক দেখাই আছোঁ। তো বন্ধুসকল, এইটোৱে হৈছে দীঘলী পুখুৰী। চোৱা, বহুত ডাঙৰ এটা পুখুৰী। তো ইয়াত আহিলে বৰ্ডিঙো কৰিব পাৰিবা। পুখুৰীত চোৱা বহুতে বৰ্ডিঙো কৰি আছে। তো বহুত ভাল লাগে ইয়াৰ কাষতে বহি।
তো বতৰটো বহুত বেছি বেয়া কৰা দেখি আমি খকা খুন্দাকৈ ৰুমলৈ আহি দিলোঁ। তো চোৱা বহুত বেছি শিলাবৃষ্টি হৈ আছে। বন্ধুসকল আমাৰ ষ্টেডিয়ামৰ ফিল্ডখন চোৱা বহুত বেছি শিলাবৃষ্টিৰ ফলত গোটেই বৰফে আৱৰি ধৰিলে। বহুত ভাল লাগিছে চোৱা। তো এনেকৈ বহু সময় আমি ফিল্ডত এনজয় কৰিলোঁ। তো ইয়াত ৰিয়ান পৰাগ দা আহিও ফটো উঠি আছিল। তো ময়ো এখন ফটো ল'লোঁ। বন্ধুসকল আমাৰ ষ্টেডিয়ামটো চোৱা না পুৰা বৰফে গ'ল। ফিল লাইক ছুইজাৰলেণ্ড। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিবা। তো আজিলৈ ইমানেই, বাই।